हेलो फ्रेंड्स, हाउ आर यू? होप यू आर डूइंग वेल। बंधुगण, आप लोग सभी जन कुशल मंगल है ना? बंधुসকল, আপোনালোক সকলোটি কুশলে मंगले আছে सके। आज मैं आपके पास ऐसा एक वीडियो ला रहा हूँ जहाँ पे आपको मौसम की जानकारी के साथ साथ कुदरत की करिश्मा भी देख सकते हैं। हाँ, करिश्मा हो तो ऐसा जहाँ मौसम ने ली अंगड़ाई, और अंगड़ाई तो ऐसा जहाँ बादल ने खूब जम के बरसाई। जी हाँ दोस्तों, इसी दौरान असम के साथ साथ पूरी नॉर्थ ईस्ट इंडिया में बारिश ने खूब बरसाया है और इतनी भारी भरकम बारिश के वजह से जनजीवन त्राही त्राही देख रहा है। কি কব বন্ধু, সমগ্ৰ অসমখনে প্ৰকৃতিৰ এই কৰাল গ্ৰাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব তাকে ভাবি মন ব্যাকুল হৈ উঠিছে। উজনি নামনি খলকনি তুলি বানপানীয়ে সমগ্ৰ অঞ্চল একাকাৰ কৰি পেলাইছে। যদিও অসমৰ বাবে বানপানী এক নতুন সমস্যা নহয়, তথাপিও সমস্যাই আৰু এই সমস্যা প্ৰত্যেক বছৰে ইমান ব্যাপ্ত ৰূপত কেতিয়াও দেখা নাযায়। সামগ্ৰিক দৃষ্টিকোণৰ পৰা দেখা যায় যে অসমে প্ৰতি 10-12 বছৰৰ মূৰে মূৰে এনেকুৱা এক বৃহৎ বানপানীৰ কবলত পৰে। নৈপৰীয়া অঞ্চলসমূহৰ ৰাইজে সাধাৰণতে বানপানীৰ লগত সহ অৱস্থান কৰিবলৈ শিকিছে। মই ধেমাজি, লখিমপুৰ, মাজুলী এইবিলাক ঠাই ভ্ৰমণ কৰি দেখিছোঁ তেওঁলোকে কি বাৰিষা কি খৰালি সকলো সময়তে কিছুমান ওখ ঠাই, ওখ ভেটিৰ বন্দবস্ত কৰি থয়, তাতে গৰু ছাগলীবোৰ বান্ধিব পাৰে আৰু মানুহো আশ্ৰয় ল'ব পাৰে। কিন্তু এনেকুৱা বহুতবোৰ অসমৰ জেগা আছে যিবিলাক ঠাইত প্ৰত্যেক বছৰে বানপানী নহয়, কিন্তু 4, 5, 7, 10 বছৰৰ মূৰে মূৰে হঠাৎ কৰাল বানপানীৰ গ্ৰাসত পৰে আৰু মানুহৰ ধন জন অৰ্থহানি বহুত হয়। আপোনালোকে মোৰ ভিডিঅ'টোত আজি দেখি থকা এই অঞ্চলসমূহ নামনি অসমৰ এই অঞ্চলসমূহ সাধাৰণতে দ ঠাই যদিও এনেকুৱা বানপানী মুখামুখি কমেই হয়। বাৰিষা বৰষুণৰ পানী হয়, খাল বিল ভৰ্তি হৈ যায়, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ বাগৰি এই নগৰীয়া চাৰিআলি, পাঁচআলি এনেকুৱা ব্যৱসায়িক কেন্দ্ৰবোৰলৈকে বানপানী নাহে। কিন্তু বন্ধু, এইবাৰ নেৰা নেপেৰা বৰষুণ, ক'বলৈ গ'লে আজিৰ পৰা প্ৰায় 20-25 দিন আগৰে পৰা অসমত নেৰা নেপেৰা বৰষুণৰ কাৰণে গুৱাহাটী মহানগৰীকে আৰম্ভ কৰি এতিয়া দাঁতি কাষৰীয়া জিলাসমূহ নলবাৰী, দৰং, বৰপেটা এই সকলোতে বানপানীৰ এই কৰাল গ্ৰাস দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থাকোঁতে ঠায়ে ঠায়ে পানী বাগৰিছে, ক'ৰবাত একাঠু হৈছে, ক'ৰবাত পানী গাঁঠি পাৰ হৈছে আৰু বানপানী এই বৰষুণৰ মুখৰ নতুন পানীবোৰ চিকচিকাই আছে। তাতে দেখিছোঁ নতুন প্ৰজন্ম মানে নতুন বয়সৰ ল'ৰা ছোৱালীবিলাকে ৰাষ্ট্ৰীয় ঘাইপথত খোজকাঢ়িছে পাল পাতি আৰু মহিলা পুৰুষ সকলোৱে ওলাই আহিছে মাছ ধৰিবলৈ হাতত জাল জুলুকি লৈ। কোনোৱে আকৌ তেওঁলোকৰ পশুধন গৰু ছাগলীবোৰ অলপ ওলাই থকা ৰাস্তাৰ ওখ ঠাইখিনিলৈকে আনি বান্ধিছে, তাতে খেৰ গছ পাত দি যত্ন কৰিছে। আৰু মানুহে এখন গাড়ী গ'লে গাড়ীখনলৈ তধা লাগি চাইছে, এটাই আশা, কিজানিবা চৰকাৰী সাহাৰ্য আহিছে। সাহাৰ্য আশা নকৰাও তেওঁলোকৰ বাবে সমীচীন নহয়, কাৰণ আজি এদিন দুদিন নহয় 4-5 দিন হৈ গৈছে ঘৰ তল গৈছে আৰু ঘৰৰ প্ৰায় মূধচেদি পানী কাটিছে, ঘৰৰ ভিতৰত এবুকু এডিঙি পানী হৈছে। তেওঁলোকৰ গোটাই থোৱা খাদ্য সামগ্ৰী হয়তো শেষ হৈছে। बंधु, इस परिस्थिति में आप यदि वहाँ जाके खुद नहीं देखोगे कि लोग कैसे इस बाढ़ परिस्थिति में झेल रहा है, आपको महसूस नहीं होगा कि जनजीवन कैसे परेशानी के अंदर चल रहा है।
सभी को तो इसी जगह ऐसा माहौल में जाने का फुर्सत नहीं होगा, सुविधा नहीं होगा। इसीलिए मैं इस वीडियो के रूप में आपके पास पेश कर रहा हूं कि असम का ये बाढ़ परिस्थितियों में जनजीवन कैसे झेल रहा है और इसके उपरांत सरकार लोगों ने जनजीवन स्वाभाविक करने के लिए क्या करना चाहिए। বন্ধু বানপানী আহিছে যেনেকৈ যাবও তেনেকৈ বানপানী চিৰদিন চিৰকাললৈ নাথাকে নিশ্চয় কিন্তু এই বান ক্ষতিগ্ৰস্ত এই অঞ্চলসমূহত এতিয়া যে এই চিকচিকীয়া বৰষুণৰ দৰে জিলিকি থকা পানীখিনি ৰাস্তাৰ ওপৰেদি বা নিজৰ ঘৰ বাৰীৰ মাজেদি ঢৌ খেলি সৰকি গৈছে এয়া দেখিবলৈ চুবলৈ চাবলৈ সঁচা কথা ক'বলৈ হ'লে বেয়া নালাগে। কিন্তু এই বানপানী ওলাই যোৱাৰ পিছত হোৱা পৰিস্থিতিখিনি কেনেকুৱা আপুনি নিজে ভুক্তভোগী নহ'লে কেতিয়াও উপলব্ধি নকৰে। এই যে পথাৰবোৰত ধান বা কিবা খাদ্য শস্য ৰোপণ কৰিছিলে সেইবিলাকতো নিশ্চিন্ন হৈ থাকিবই কিন্তু ঘৰ দুৱাৰবিলাকৰ ভিতৰত বা বাহিৰত বাৰীত কেঁচু কুমটি মৰাৰ গোন্ধ বাকি নলা নৰ্দমাবিলাকতো পচা গেলাৰে ভৰি থাকিব। তাৰ লগে লগে মানুহৰ শৌচ পেচাব কৰিবলৈ জাগা নাইকিয়া হ'ব। কেনেকুৱা পুতি গন্ধময় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় সেয়া কেৱল বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজেহে উপলব্ধি কৰে। আজিকালিতো বানপানী বাঢ়ি অহাৰ সময়ত এটা বেলেগ ধৰণৰ পৰিৱেশ পৰিস্থিতি বিৰাজ কৰে। যেনে বানপানী নতুন ঠাইত বিস্তাৰিত হোৱাৰ লগে লগে টিভি কভাৰেজ নিউজ কভাৰেজ হৈ যায়, ছ'চিয়েল মিডিয়াত মানুহে আপলোড কৰি দিয়ে আৰু অত্যুৎসাহী যুৱক যুৱতীয়ে হাতত মোবাইল লৈ চেলফি তুলি আপলোড কৰে নিজৰ নতুন নতুন পোষ্ট। সিমানখিনিলৈকে বানপানীক এক উৎসৱমুখৰ পৰিৱেশ পৰিস্থিতিৰ লগতে তুলনা কৰিব পাৰি কিয়নো যেতিয়াই বানপানী হ'ব মিডিয়া কাভাৰেজ পাই যাব আৰু তালৈ প্ৰশাসনৰ লোকেও ঢাপলি মেলিব এদিন দুদিন পিছত হ'লেও বা কোনো জনকল্যাণকামী সংগঠন বা ৰাইজেও সাহায্যৰ টোপোলা লৈ যায়। তেনেকুৱা ক্ষেত্ৰত বানপানী নতুনকৈ বঢ়াৰ দিনকেইটাত তাৰ মানুহৰ মনটো বেয়া লাগি নাথাকে দিয়কচোন, মানুহে খা খবৰ লয়। কিন্তু বানপানী 4-5 দিনৰ পিছত যেতিয়া ওলাই যায় তেতিয়া অস্থায়ী শিবিৰবোৰতো মানুহে থাকিবলৈ পালেও খাবলৈ একো নোপোৱা হৈ যায়। তাতে ৰেচনৰ যোগান বন্ধ কৰি দিয়ে। নিজৰ ঘৰলৈ গৈও তাতে থকাৰ পৰিৱেশ নাথাকে। সৰু বাচ্চা গৰু ছাগলী লৈ বোকাই পানীয়ে একাকাৰ হ'লেও তাৰ ভিতৰৰ জেকা ভাৱটো গোটেই বছৰটোলৈকে থাকে। পকা ঘৰ হ'লে চিমেণ্টৰ প্লাষ্টাৰবোৰ খহি পৰে, কেঁচা ঘৰ হ'লে সেই লিপি থোৱা বেৰৰ মাটিবোৰ ভাঙি ভাঙি আকৌ নতুনকৈ লিপিবলগীয়া হয়। বন্দী হৈ থকা বোকাবিলাক উলিয়াই শুকান মাটি ভৰাই দিবলগীয়া হয়। কি যে এটা হাহাকাৰ অৱস্থা। তাহান এতিয়া আমাৰ দিনত সাধাৰণতে বানপানীৰ ৰচনা আহে, মেট্ৰিক পৰীক্ষাত বানপানীৰ ৰচনা আহে আৰু বানপানীৰ ৰচনা লিখিবলৈ বা বানপানীৰ ৰচনা মুখস্থ কৰি থাকোঁতে হয়তো বেছিভাগ মানুহে বা ল'ৰা ছোৱালীয়ে উঠি অহা প্ৰজন্মই বানপানীৰ বিষয়ে সজাগতা বাঢ়িছিলে আৰু বানপানী অহাৰ পিছত বা বানপানী হ'লে কি কেনেকুৱা ব্যৱস্থাৰে থাকিব লাগে এই কথাবিলাক লৈ মানুহ সচেতন হৈ আছিলে। কিন্তু আজিকালি বানপানীৰ ৰচনা চাগে স্কুল কলেজত নাহে, তাৰ কাৰণে মানুহবিলাকেও বানপানীক লৈ ইমান পৰৱাই নকৰে। কিন্তু হঠাৎ অহা বানপানীয়ে এইকেইদিনত যিদৰে আহিছে মানুহক পৰিশ্ৰান কৰিবলৈ বাধ্য। আজিকালি সাধাৰণতে ৰাষ্ট্ৰীয় ঘাইপথ বা গাঁৱৰ ভিতৰেদি যোৱা গ্ৰাম্য পথসমূহো পকী হ'ল বা ৰাস্তাৰ ভেটিবিলাক ওখ হ'ল। সেইকাৰণে ৰাস্তাটো একেলগে সমূলঞ্চে বানপানীৰ তল নাযায়। কোনোবা অলপ তল বা দ ঠাইৰ মাজেৰে পাৰ হোৱা ৰাস্তাবোৰতহে পানী পাৰ হৈ গৈছে, বাগৰি গৈছে
আৰু সেই বাগৰি থাকোঁতেই পানীয়ে এসময়ত ৰাস্তাটো কোমল হৈ যায়, ৰাস্তাৰ ভেটিটো। সেই কোমল ভেটিৰ অংশক খহাই দিলেহে বেছি বিপদ হয়। নগৰীয়া অঞ্চলত হোৱা বানপানী আৰু গাঁৱলীয়া অঞ্চলত হোৱা বানপানী, পানীটো পানীয়ে, কিন্তু প্ৰভাৱ পৰাত অলপ 19-20 হয় দেই। কাৰণ গাঁৱত বিশেষকৈ মানুহবিলাকে খেতিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে এই বাৰিষা কালত কোনোবাই কঠীয়া সিঁচে বা কোনোবাই আগতীয়াকৈ ধান ৰুৱে। সেই আগতীয়া ধানবিলাক চপাবৰ হয়, চপোৱাৰ সময়তেই বানপানী আহি যায়। আগৰ পৰা গম পাই থাকিলে মানুহে 2-4জনে নাও ভূৰৰ ব্যৱস্থা কৰি ধান প্ৰায় চপাই দাই লৈ আনিব পাৰে। কিন্তু হঠাতে কেতিয়াবা মথাউৰি ভাঙি গ'লে হঠাৎ অভাৰনাইটত পানী ভৰি যায়, সেই ধানবোৰ চপাব নোৱাৰে। বা ভঁৰালবিলাক যাৰ চাপৰ, ভঁৰালত আগৰ বছৰৰ শালি খেতিৰ ধান থাকিলেও সেই ধানবিলাক বুৰ যায়। বা কাৰোবাৰ ভঁৰাল যদিও ওখত থাকে, ধান বনাবলৈ কোনো শুকান ঠাই নাপায়, ভাত খাবলৈ সেইকাৰণে উপায় নাইকিয়া হয়। তেনেকুৱা তুলনাত নগৰীয়া অঞ্চলত বানপানী হ'লে, কাৰণ খেতি বাতিটো নগৰত কোনেও নকৰে, কিনা চাউল দাইলেৰে পেট প্ৰবৰ্তায়। সেইকাৰণে তেওঁলোকৰ মাজত যাতায়াত ব্যৱস্থাটো যদি অলপ ভাল থাকে, তেতিয়াহ'লে তেওঁলোকে গাঁৱৰ মানুহৰ নিচিনা সমস্যাত নপৰে। কিন্তু এই যে মই ক'লোঁ ৰাস্তা ঘাট ডুবি যায় আৰু নলা নৰ্দমা, পায়খানাৰ ছেফটি টেংকবিলাক ডুবি একাকাৰ হৈ যায়। পায়খানাৰ পৰা, ছেফটি টেংকৰ পৰা বাকী আউটলেটৰ বস্তুবোৰ কমোডেদি ওপৰলৈ উজাই আহি যেতিয়া আপোনাৰ ঘৰ বাথৰুম ভৰি পৰিব, ভাবিব পাৰিছেনে দৃশ্যটো বন্ধু কি হ'ব পাৰে? बंधु कुदरत जब रूठ जाता है, किसी को भी इससे परित्राण पाना इतना सहज नहीं होता है। फिर भी बंधु आजकल का ज़माना में साइंटिफिक डेवलपमेंट होने के साथ साथ ऐसा बहुत सारे प्राकृतिक आपदाओं के बारे में लोगों को पूर्वानुमान हो जाता है, और इस पूर्वानुमान के भित्ति से लोगों ने बहुत सारे सावधानी संसाधन अपना सकते हैं, और इसी हिसाब से जान माल का क्षति बहुत कम होता है। সঁচাকৈ বন্ধু, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহে মানুহৰ আশা আকাংক্ষা সপোনবোৰ ভাঙি চুৰমাৰ কৰি থৈ গ'লেও তাৰ অন্তৰালতো কিছুমান যোগাত্মক কথা শিকাই থৈ যায়। যেনেকৈ গুৰি পৰুৱাই মাওখে উটি যোৱাৰ দৰে মানুহে মানুহৰ বাবে কথাষাৰ পুনৰ দোহাৰে আৰু মানুহে সহায়ৰ হাত আগবঢ়ায়। সেয়েহে বন্ধু, আপুনিও হাত সাৱটি টিভি চাই দায়িত্ব সামৰি নাথাকিব। সকলো সময়তে সুযোগ পালে এনেকুৱা ধৰণৰ দুৰ্দশাগ্ৰস্ত মানুহৰ ওচৰলৈ যাবচোন আৰু উপলব্ধি কৰিব তেওঁলোকৰ অৱস্থাটো, আৰু পাৰিলে য'ত সামান্য সহায়ৰ হাত আগবঢ়াব। মোৰ ভিডিঅ'বিলাক চাই আছেনে বন্ধুসকল? লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। টেক কেয়াৰ অফ ইয়ৰ চেল্ফ, ভালে থাকিব দেই।